হেল্ল' বন্ধু বান্ধৱীসকল, যিহেতু আজি ছানডে আৰু ছানডে বুলিনো কিমাননো ঘৰত বনাই থাকিম, ফুৰিবলৈ যোৱা নহয়। সেইকাৰণে ভাবিলোঁ যে আজি জানমণি ক্লাউড কিটচেনৰ পৰা অৰ্ডাৰ দিওঁ। আৰু এয়া দেখিছেনে কি ধুনীয়াকৈ পেকিং কৰি পঠাইছে। আৰু এয়া হৈছে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে ভাইটি এজনে। আৰু আপোনালোকে সকলোৱে সহযোগ কৰিব। এটা অৰ্ডাৰে তেখেতক আগবাঢ়ি যোৱাৰ উৎসাহ আনে আৰু নহয় জানো, তেতিয়াহে আৰু আগবাঢ়ি যাব পাৰিব। আৰু এয়া খুলিয়ে দেখিছেনে, মই টোপোলা ভাত যে দি পঠাব মই একেবাৰে ভবা নাছিলোঁ। আৰু একেবাৰে ৰিজনেবল প্ৰাইচ, আপোনালোকে নাভাবিব যে বহুত প্ৰাইচ লৈছে। এয়া হৈছে এটা থালিত 150 টকা কৰি। আৰু ইয়াতে মাছৰ টেঙা মাছ আৰু লগতে কি দিলে আজি জালুক দিছে আৰু সেয়া কি কয় নৰসিংহ পাতেৰে চিকেন বনাইছে। তো খুবেই ভাল লাগিছে মোৰ। লগতে চাটনি বনাই দিছে, এটা চাগে শুকান মাছৰ আৰু এটা আছে কেঁকুৰাৰ চাটনি। খুবেই ভাল লাগিছে আৰু একেবাৰে মছলা নাই। সঁচাই কৈছোঁ, সৰু বাচ্চাও খাব পাৰিব, বয়সস্থ লোকসকলেও খাব পাৰিব, যিহেতু মছলা নাই। একেবাৰে ঘৰুৱা মানে থলুৱা খাদ্য আৰু খুবেই ভাল লাগিল। আৰু মোৰ ফালৰ পৰা এইটো আপোনালোকক ফিডবেকটো দিলোঁ। আৰু আপোনালোকে সকলোৱে যাতে অৰ্ডাৰ কৰে। জানমণি ক্লাউড কিটচেনক বহুত বহুত ধন্যবাদ আজি ইমান ধুনীয়াকৈ আহাৰখিনি বনাই পঠোৱাৰ বাবে। আৰু আগলৈ আৰু ভাল ভাল কাম কৰি যোৱা তাৰে শুভেচ্ছা থাকিল। আজিলৈ ইমানতে মোৰ ভিডিঅ' সামৰিলোঁ। থেংক ইউ, বাই বাই।